আসলে এখেত মোৰ গুৰুৱে আছিল যদি শিক্ষক হিচাপে নাছিল মোৰ ৰাজনৈতিক জীৱনত প্ৰথম আহি এখেতক লগ পাইছিলোঁ আৰু তেখেতে মোক বহুত উপদেশ দিছিল সমাজৰ মাজত লৈ গৈছিল আৰু সমাজ সচেতন এজন ব্যক্তি হিচাপে তেখেত মোৰ পৰিচিত মোৰ হৃদয়ৰ মানুহ আজি তেখেত ইহলীলা সম্পাদন কৰিলে আজি 11 দিন হ'ল সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মা সৎগতি হওক এই প্ৰাৰ্থনা বাকী নিয়ন্ত্ৰীৰ ইচ্ছা তেওঁ সকলোৰে এদিন এই পৃথিৱী এৰি যাব লাগিব কিন্তু তেখেতে এটা বস্তু কৰি গ'ল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঠন কৰি গ'ল যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আজি ধুনীয়াকৈ ঠন ধৰি উঠিছে আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানখিনি থকালৈকে খগেন কলিতাৰ নামটো জিলিকি থাকিব